কি কামত লাগিছে এতিয়া মই এতিয়া মিক্স চানা বনাম কি আনিছা বনাবলৈ সেইখন ঢেৰ আছে চোন ইয়াত আছে জলকীয়া ধনিয়া টেঙা পিঁয়াজ এটা এটাকে দেখুওৱা তেতিয়াহে গম পাম আমি কি আছে সেইটো খাই চোৱা ৰান্ধনীয়ে কিন্তু আগত খাব নাপায় দেই ৰান্ধনীয়ে আগতে খাব নাপায় কিন্তু ৰান্ধনীয়ে বেলেগ ধৰণৰ মই আগে খাইহে লোকক খুৱাম মডাৰ্ণ যুগৰ মডাৰ্ণ ৰান্ধনী ভৰি ইউজ কৰিব নহয় হেৰি হাতেই ইউজ কৰা ভৰি ইউজ কৰিলে দিগদাৰ আছে কেমেৰামেন ভাল পায় বহুত মজা কেমেৰামেন ইয়াত বাদাম হ'ব লাগিছিলে মই কৈছিলোঁ ন আৰু এতিয়া টেষ্টটো হ'ল কি কিবা বৰ ধুনীয়া টেষ্ট দিয়ে আমাৰ মানে ষ্টাফত আছে দুজন মহাশয় সেই দুজনে মানে ধনিয়া নাখায় দেই আমাৰ ওচৰত যে ধনিয়া আছে কিন্তু ধনিয়া মিক্স কৰাৰ আগত মানে সেই দুজনলৈ ভাগ কৰা যাওক নহ'লে পাছত এইটো কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 plus 4 সবই দিছো না 16 16 5 যেতে লাগবে আর ভাগ দিবে